Hello everyone, welcome to my Heojy channel. আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয় নে? ভালেৰে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু নতুন বছৰৰ দেৰিকৈ হলেও সকলোলৈকে মই শুভেচ্ছা জনাইছো। আপোনালোক সকলোটিকে ভগৱানে মংগলে ৰাখক তাকে প্ৰাৰ্থনা জনাইছো। আৰু আজি মই আপোনালোকক আমাৰ ঘৰৰ পদূলিৰ কিনাৰতে অকমান পথাৰ আছে। এই পথাৰত কেনেকুৱা আমি মাছ ধৰিছো তাকে দেখুৱাবলৈ লৈছো। কেনেকৈ পথাৰখন আমি হিচি পিনি মাছ ধৰিছো। এয়া চাওক এনেকুৱা মাছ ওলাইছে। বাহু মাছ, মিৰিকা, ৰৌ এনেকুৱা বেছি নহয়। কেইজনীমান ওলাইছে, প্ৰায় 20-30 জনীমান হ'ব। আৰু এনেকৈ মোৰ ভতিজা ল'ৰাকেইটাই ধৰিছে। এইফালে মেচিন লগাই দিছে, পাইপেৰে দীঘল পাইপ এডাল লগাই দিছে। আলি সিপাৰলৈ পানীটো পেলাই দিছে। আৰু এইফালে ইহঁতি হাতে ধৰিছে, জাল বোৱাই জাল মাৰিছে। সেই গোটেই মাছকেইটা ধৰিছে। আৰু সৰু সৰু মাছ তেনেকৈ নোলালেই, অকল জিৰঙীয়া মাছ কেইজনীমানহে ওলালে। তাকে বোলো আপোনালোককো দেখুৱাওচোন, কেনেকুৱা পায় আপোনালোকে চাই যাওক। মই ভিডিঅ'টি দেখুৱাই গৈছোঁ। আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বহু লোকে চাই পিনি কমেণ্টটো কৰে, লাইকটো নিদিয়ে। লাইকটোও দিব, তেতিয়া ভাল লাগিব। এই গোটেই মাছ ধৰাটো দেখুৱাইছোঁ। আমি এনেকৈয়ে মাছ ধৰোঁ। আপোনালোকে কেনেকৈ ধৰে জনাব। ঘৰতে পোহা মাছবোৰ খাবলৈ সোৱাদ লাগে নহয়নে? কিনা মাছতকৈ বহুত ভাল খাবলৈ। আমি কিনা মাছ প্ৰায় নাখাওঁৱেই, প্ৰায় ঘৰৰ মাছবোৰকে খাওঁ। সেইবাবে আপোনালোকক দেখুৱালোঁ। পানী নাই, বোকাও বেছি নাই। এই গোটেই আপোনালোকে চাই যাওক। এইবোৰ ইমান কণেই ডাঙৰ হৈছে মাছ, আৰু দেখিছেনে? বাহু মাছ, বাহু, ৰৌ আৰু মিৰিকা মাছ। বেছি নাই, এইকেইজনী মাছেই আৰু। তাকে ভাবিছোঁ আপোনালোককো দেখুৱাই দিলোঁ। এইটো আমাৰ ডগী কুকুৰ পোৱালি, সিও মাছ চাবলৈ আহিছে। তাকে দেখুৱাইছোঁ।
ফ্ৰেণ্ডসকল, আজিলৈকে মোৰ এই চেনেলটোৰ পৰা বিদায় মাগিছোঁ। বাই।